নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী। আজি মই তোমালোকৰ ভাষাৰ পাঠ্যপুথি অংকুৰণ চতুৰ্থ ভাগৰ পৰা এটা পাঠ ল'বলৈ ওলাইছোঁ। পাঠ 1, মোৰ দেশ ভাল। এইটো এটা কবিতা, কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। তোমালোকে কবিতাটো উলিয়াই লোৱাচোন। মোৰ দেশ ভাল, কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত। ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। মোৰ দেশ ভাল, কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে তেওঁ দেশখন ভাল বুলি কৈছে। তোমালোকেও জানো নিজৰ দেশখন ভাল নোপোৱা? সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। কবিয়ে কৈছে মোৰ দেশখন পৃথিৱীৰ যিমান দেশ আছে এই সকলো দেশত কৰি ভাল, আৰু এই দেশৰ চৰণত, দেশ মাতৃৰ চৰণত মই চিৰকাল সেৱা কৰোঁ। চিৰকাল মানে অনন্তকাল, আজীৱন। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। মোৰ দেশত পোৱা মাটিৰ দৰে মাটি ক'তো পাবৰ নাই। এই দেশৰ মাটি সোণৰ চপৰাৰ দৰে। চপৰা মানে ভূখণ্ডৰ পৰা অৰ্থাৎ মাটিৰ পৰা কাটি বেলেগ কৰি লোৱা সৰু মাটিৰ খণ্ড। তোমালোকে জানা নহয় চপৰা মানে কি? আৰু এই দেশৰ পানী যেন সুধাৰহে নিজৰা। সুধা মানে অমৃত। ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত। ধৰণী মানে পৃথিৱী। মোৰ দেশত থকা ধানৰ দৰে ধান পৃথিৱীৰ আৰুনো ক'ত আছে? আৰু এই দেশত হাবি বননিত যি ধন আছে, যি সম্পদ আছে, তেনে ধননো আৰু ক'ত আছে? ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত। মোৰ দেশ অৰ্থাৎ মোৰ আই অসমীৰ কোলাত এৰি মুগা পাত সূতা উৎপাদন হয়। গতিকে এৰি মুগা পাত পলু থকা এনে ঠাই আৰু পৃথিৱীত ক'তো নাই। আৰু মোৰ দেশৰ চৰাইৰ মাত অমাতৰ মাত। অমাতৰ মাত মানে আধা ফুটা মাত, শুনিবলৈ শুৱলা মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ। 12 মাহ মানে গোটেই বছৰ জুৰি, অৰ্থাৎ এবছৰত 12টা মাহ, গতিকে 12 মাহ মানে গোটেই বছৰ জুৰি। মোৰ এই দেশত থকাৰ দৰে ফুল আন ক'তো নাই। মোৰ এই দেশৰ ফুলবিলাক গোটেই বছৰটোতে ফুলে। ক'ত আছে এনে ফল দেখিলে উলাহ। আৰু এই দেশৰ ফলবোৰ দেখিলে মন আনন্দিত হয়, মনত আনন্দ জাগে। উলাহ মানে হ'ল আনন্দ, ৰং। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। মোৰ এই ঠাইখন সৰগৰ ফুলনিৰ দৰে। সৰগ মানে হ'ল স্বৰ্গ। ক'ত আছে এনে আই সোণৰ গোসানী। আৰু মোৰ এই আই, মোৰ এই দেশখন, মোৰ আই, মোৰ মাতৃ যেন তেওঁ গোসানী, সৰগৰ ঈশ্বৰী। আৰু এনেকুৱা সোণৰ গোসানী পৃথিৱীৰ আৰু ক'ত আছে?
ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল ভাই ভনীৰে সৈতে এই দেশত আমি চিৰকাল আজীৱন মিলিজুলি চলো গতিকে পৃথিৱীৰ সকলো দেশত কৰি মোৰ দেশখন ভাল এইদৰে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে মোৰ দেশখনক ভাল বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে কবিতাটোৰ যিবিলাক শব্দৰ অৰ্থ বুজি নোপোৱা সেই শব্দবিলাকৰ অৰ্থ লিখাচোন শব্দ চিৰকাল ইয়াৰ অৰ্থ হৈছে অনন্তকাল আজীৱন দীঘলীয়া সময় চপৰা ভূখণ্ডৰ পৰা কাটি বেলেগ কৰি লোৱা সৰু মাটিৰ খণ্ড সুধা অমৃত ধৰণী পৃথিৱী পক্ষী মানে চৰাই অমাতৰ মাত আধা ফুটা মাত শুনিবলৈ শুৱলা মাত 12 মাহ গোটেই বছৰ জুৰি উল্লাস আনন্দ উল্লাস আহ্লাদ ৰং সৰগ স্বৰ্গ গোসানী ঈশ্বৰী দেৱী ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ মোৰ দেশ ভাল কবিতাটিৰ পাঠভিত্তিক ক্ৰিয়াখিনি ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকক দিবলৈ চেষ্টা কৰিম পাঠদানৰ সময়খিনিত তোমালোকে ইমান মনোযোগ দিছা তাৰ বাবে তোমালোকক ধন্যবাদ দেই আগলৈ আকৌ মই নতুন এটি ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহি থাকিম তেতিয়ালৈকে তোমালোকে ভালে থাকা সুস্থ থাকা